আজি আমি সেকেন্ড ইউনিট টেষ্টৰ ক্লাছ 10 এখন সমাজ বিজ্ঞানৰ প্ৰশ্ন লৈ আহিছো তোমালোকৰ বাবে। এই সেকেন্ড ইউনিট টেষ্টৰ প্ৰশ্নখনৰ আমি প্ৰথম অধ্যায়ত আলোচনা কৰিম, অৰ্থাৎ প্ৰথম পাৰ্টত আলোচনা কৰিম আমি এই এমচিকিউ সমূহ 50 নম্বৰ এই পেপাৰখনত 20টা প্ৰশ্ন এমচিকিউ আছে, গতিকে খুব লাগতিয়াল হয় তোমালোকে চোৱা। এমচিকিউ কেইটা আমি এক্সপ্লেনেশ্যনৰ সহায়ত দি যাম। এতিয়া সুধিছে প্ৰথম প্ৰশ্নটো যে 2011 চনৰ লোকপিয়ল মতে তলৰ কোনটো অঞ্চলত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক হয়। এতিয়া জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক ইয়াতে সুধিছে যে উজনি ব্ৰহ্মপুত্ৰ উপত্যকা, উজনি মানে আমাৰ যিখিনি ওপৰৰ ফালে আৰু অৰ্থাৎ তোমাৰ শিৱসাগৰ, গোলাঘাট, যোৰহাট এনেকুৱা এই জিলাকেইখনক সামৰি মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা, মৰিগাঁও, দৰং, তাৰপিছত নগাঁও এনেধৰণৰ, তাৰপিছত নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অৰ্থাৎ নগাঁও নলবাৰী, বৰপেটা এনেধৰণৰ আমাৰ যি বাকী ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচাৰলৈ আছে তেনেকে আৰু বৰা উপত্যকা এইকেইখন। ইয়াৰে এতিয়া শুদ্ধ উত্তৰটো হ'ব কোন হয় যে নামনি ব্ৰহ্মপুত্ৰ উপত্যকা কি আছিলে 2011 চনৰ লোকপিয়ল মতে কি আছিলে জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক আছে। তলৰ কোনটো গেছে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰিব পাৰে। ভূপৃষ্ঠৰ প্ৰতিফলিত সৌৰশক্তি শোষণ কৰিবৰ কাৰণে লাগিলে আমি কোনবোৰ গেছক বুজাও যে যিবোৰ গেছ কি হয়, যিবোৰ গেছ সেউজগৃহ গেছ। এতিয়া ইয়াৰে ভিতৰত কোনটোৱে কৰিব, মিথেন গেছটোৱে কি কৰিব পাৰিব যে সৌৰশক্তি শোষণ কৰিব পাৰিব। 2011 চনৰ তথ্য ভিত্তিত অসমৰ কোনখন জিলাৰ ঘনত্ব আটাইতকৈ কম। এই কৰিমগঞ্জ আছে, ধেমাজি আছে, বাক্সা আছে আৰু ডিমা হাছাও আছে। ডিমা হাছাও জিলাখনত 2011 চনৰ লোকপিয়ল অনুসৰি কি আছিল আটাইতকৈ কম ঘনত্ব কি আছিল, জনসংখ্যাৰ ঘনত্ব কম আছিল। জনসংখ্যাৰ ঘনত্ব কম মানে একোটা ঠাইত কিমানখিনি মানুহ থাকিব এটা নিৰ্দিষ্ট ঠাইত। এতিয়া 1 কিলোমিটাৰ হিচাপত আমাৰ হিচাপটো কৰা হয় যে 1 কিলোমিটাৰত কিমানজন মানুহ থাকিব সেইটো কয় ঘনত্ব। এতিয়া অসমৰ উদ্যোগ ক্ষেত্ৰত কোনটো শুদ্ধভাৱে মিলি নাই। এতিয়া অসমৰ উদ্যোগ ক্ষেত্ৰখন খনি উদ্যোগ মানে খনি যিবিলাক এইবিলাক মাটি চাটি বা এনেকুৱা চুনকিল তুনকিল এইবিলাক কিহত পৰে, খনিৰ লগত মিলিত আমাৰ যিবিলাক খান্দি উলিওৱা হয় বা যিবিলাক খননৰ লগত লোৱা হয় সেইটো খনি উদ্যোগ। চুনশিল, হস্তশিল্প উদ্যোগ, মৃৎশিল্প মানে হাতেৰে বনোৱা শিল্প, কৃষিভিত্তিক উদ্যোগ, কাগজ শিল্প হয় নে নহয়। কাগজ শিল্পটো হ'ল তোমাৰ কি, কাগজ শিল্পটো হৈছে কি যে যিহেতু আমাৰ বাঁহ চাহৰ পৰা পাইছো সেইটো কৃষিভিত্তিক উদ্যোগ হয়। এতিয়া মিলি নাই বুলি কৈছে, চ' এইটো কি হ'ব উত্তৰটো সেৱা খণ্ডৰ উদ্যোগ, খাদ্য প্ৰস্তুতকৰণ। সেৱা খণ্ড মানে চাৰ্ভিচ। পৃথিৱীৰ বহু অঞ্চলৰ অৰ্থনৈতিকভাৱে কিয় পিছপৰা। পৃথিৱীৰ বহু অঞ্চল মানে যিবিলাক অঞ্চল পিছ পৰি থাকে অৰ্থনৈতিকভাৱে, যে যিবিলাকত আমাৰ কি আছে যে অলপমান অসুবিধা আছে টকা পইচাৰ, সেইটোৰ কথা সুধিছে যে বাণিজ্যিকভাৱে হওক বা মানে যি বিজনেছৰ। প্ৰতিকূল পৰিৱেশ, তাৰপিছত সাগৰৰ পৰা বহুত দূৰত থকাৰ বাবে এইটো হ'ব নোৱাৰে, কিন্তু প্ৰয়োজনীয় প্ৰাকৃতিক সম্পদৰ অভাৱ আৰু প্ৰকৃতিক এই দুটাৰ কাৰণে হয়। চ' এনচাৰটো হ'ব কি এ আৰু চি। এখন গাঁৱৰ আটাইবোৰ পুখুৰীৰ পানী অলপ দিনতে সেউজীয়া আৰু দুৰ্গন্ধময় হৈ পৰে। ইয়াৰ কোনটো শুদ্ধ কাৰণ। একেৰাহে বৰষুণ হৈ থকাৰ ফলত কি হ'ব নোৱাৰে যে পুখুৰীৰ পানী সেউজীয়া হৈ নাযায়, কিন্তু কি হ'ব পাৰে যদি আমি পানীখিনিৰ লগত যদি কিবা ৰাসায়নিকভাৱে সাৰ চাৰ মিলিত হৈ যায় তেতিয়া কি হ'ব পাৰে, সেইটো পুখুৰীৰ পানীটো লেতেৰা হৈ যাব পাৰে। গতিকে অপশ্যন খটো হ'ব। এটা সামুদ্ৰিক জীৱ লৰেচিয়া আৰু গাণ্ডৱাৰলেণ্ডৰ মাজত থকা পানীৰে আৱৰি থকা এটা অংশ পূবৰ পৰা পশ্চিমলৈ গতি কৰিছে। জীৱটোৱে কোনখন সাগৰলৈ ভাগ কৰিছে। এতিয়া আমি গম পাইছিলো যে সাগৰখনৰ আমাৰ এটা সময়ত যে কি আছিল পৃথিৱীখনৰ মাজেৰে এখন সাগৰ বৈ গৈছিল আৰু এই সাগৰখন কি আছিলে তেথিছ সাগৰ, আৰু কি কৰিছিল পৃথিৱীখনৰ মাজত ভাগ কৰিছিল আৰু সি পূবৰ পৰা পশ্চিমলৈ আছিল সাগৰখন। সাগৰবোৰৰ আকাৰৰ সন্দৰ্ভত তলত দিয়া বিকল্পটোৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। এই দুটাৰ ভিতৰত এই বিকল্প দুটা দিছে, দক্ষিণ মহাসাগৰ পৃথিৱীৰ ক্ষুদ্ৰতম আৰু ভাৰত মহাসাগৰ পৃথিৱীৰ কিয় বৃহত্তম মহাসাগৰ। এইটো শুদ্ধ উত্তৰ হয়, কিন্তু কৈছে যে শুদ্ধ উত্তৰটো বাছি উলিওৱা। চ' এইটো কি হ'ব যে ইয়াৰে কি হ'ব যে এ অসত্য, বি কি হ'ব সত্য। এজন ব্যক্তিয়ে সাগৰৰ পাৰৰ পৰা সাগৰৰ গভীৰতল অংশলৈ গৈ আছে, মানে সাগৰৰ পৰা নামি গৈছে মানুহজন। এতিয়া সুধিছে যে তেওঁ প্ৰথমতে তলৰ কোনটো অৱয়ব পাব। মহীঢাল, মহীসোপন, সামুদ্ৰিক খাত, সামুদ্ৰিক। এই দুটা আমাৰ দৰকাৰ নাই, আমি এই দুটাৰ ভিতৰত কনফিউজ হয়। গতিকে এনচাৰটো হ'ব কি প্ৰথম যিটো পায় সেইটো হ'ল যে সোপন, আৰু যিটো দ্বিতীয়তে পায় সেইটো হ'ল মহীঢাল, মানে 200 মিটাৰৰ পৰা সিফালে আৰু। সামুদ্ৰিক দ্বীপসমূহৰ ভিতৰত অমিলটো বাছি উলিওৱা। সামুদ্ৰিক দ্বীপসমূহ ইয়াতে আমি যদি চাওঁ দেখা পাম যে গোটেইকেইটা শ্ৰীলংকা, মৰিচাছ, আন্দামান নিকোবৰ দ্বীপপুঞ্জ এইবিলাক হ'ল ভাৰত মহাসাগৰত থকা, আৰু এইটো ফকলেণ্ড দ্বীপটো হৈছে ক'ত থকা আটলান্টিক মহাসাগৰত। চ' এইটো এনচাৰটো হ'ব কি ফকলেণ্ড।
পৃথিৱীৰ মহাদেশ মাতৃকালি হিচাপত তলৰ কোনটো বিকল্প সঠিক আৰু অৰ্ধক্ৰমত আছে মানে অৰ্ধক্ৰম মানে তোমাৰ ডাঙৰৰ পৰা কি হলে সৰুলে তাৰপিছত কি কৈছে যে ইয়াতে আমি যদি চাওঁ মাতৃকালি হিচাপত পৃথিৱীৰ এছিয়া আমি পাওঁ 29.32% আছিলে এছিয়াৰ মুঠ মাতৃকালি শতাংশ তাৰপিছত আফ্ৰিকা আছিলে ছেকেণ্ডতে আফ্ৰিকা আছিলে যে কিমান হয় যে আফ্ৰিকা হ'ল 20.32% তাৰপিছত এতিয়া এই দুটা হৈছে আমাৰ এই দুটা অপশ্যনতে মিলি গৈছে তৃতীয় অপশ্যনটো আমাৰ কি আছে এটা ইউৰোপ আছে এটা ওচেনিয়া আছে চ' ওচেনিয়াখন হ'ল অৰ্থাৎ ইউৰোপখন হ'ল তোমাৰ 6.82% আছে গতিকে ইউৰোপটো লাষ্টত হ'ব আৰু ওচেনিয়াটো ক'ত হ'ব গ অপশ্যনটো হ'ব আমাৰ শুদ্ধ তাৰপিছত অসমৰ চাৰিসীমাৰ ক্ষেত্ৰত কোনবোৰ সত্য অসমৰ চাৰিসীমাৰ ক্ষেত্ৰত আমি প্ৰথম অপশ্যনটোৱে যদি চাওঁ ইয়াতে পূবে অৰুণাচল প্ৰদেশ নগালেণ্ড আৰু ত্ৰিপুৰা আছে গতিকে পূবত আমাৰ কি নাই অৰুণাচল প্ৰদেশ আৰু নগালেণ্ড পূবে আমাৰ কি নাই এই ত্ৰিপুৰাটো নাই চ' আমাৰ এনচাৰটো কি হ'ব যে এইটো এলিমিনেট হৈ যাব মানে উঠি যাব আমি কিছুমান এলিমিনেটো শিকিব লাগিব যে আমি ইয়াতে গোটেইকেইটা যদি খেলি মেলি হয় ইয়াতে এটো ক'ত নাই আমি চাম এনচাৰটো এতিয়া এই তিনিটাত আছে গোটেইকেইটা অপশ্যনতে এ আছে কিন্তু বি টোত নাই চ' এনচাৰটো কি হ'ব বি হ'ব তাৰপিছত যে সুধিছে যে তাৰপিছত সুধিছে যে কি 13 নম্বৰটো সুধিছে যে উল্লেখ কৰা দ্বীপসমূহৰ মহাদেশখন চিনাক্ত কৰা ইয়াৰ মাটিকালি প্ৰায় 30 নিযুত বৰ্গ কিলোমিটাৰ আৰু ইয়াতে সুধিছে যে এই মহাদেশৰ উত্তৰে ভূমধ্য সাগৰ আৰু এই মহাদেশৰ সূৰ্য পৰ্বত চিনি নাই আমাৰ গোটেইখন যদি মহাদেশ চাওঁ মহাদেশখনৰ ভিতৰত আফ্ৰিকা মহাদেশত সূৰ্য পৰ্বত মালা নাই আৰু ইয়াৰ কি হৈছে যে ইয়াৰ মাটিকালি প্ৰায় 30 নিযুত বৰ্গ কিলোমিটাৰে হয় চ' এইটো এনচাৰটো কি হ'ব আফ্ৰিকা মহাদেশ ইয়াৰ সেইফালেও মানে তোমাৰ উত্তৰেও কি আছে ওপৰৰ ফালে আমাৰ ভূমধ্য সাগৰখন আছে যিয়ে এছিয়া আৰু ইহঁতক মাজতে দুভাগ কৰিছে তাৰপিছত তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধটো বাছি উলিওৱা এতিয়া অস্তিক বিলাক হ'ব কি তোমাৰ অস্তিক বিলাক হ'ব খাচিয়াত আহিব তাৰপিছত মংগোলীয়া বিলাক হ'ব বড়ো আৰু ককেশ্বর বিলাক হ'ব কায়স্থ আমি যেতিয়া আমি ইহঁতৰ আমি এদিন ইহঁতৰ বিষয়ে আমি পঢ়িম যে তিনিভাগ জাতিবিলাকক তিনিভাগে কয় সেইটোৰ বিষয়ে পঢ়িম অপশ্যন এটো হ'ব তোমাৰ গাঁৱৰ বিলখন তৰাং হৈ অহাৰ ফলত খৰালি কালত পানীৰ নাটনি হোৱা দেখা গৈছে এই সমস্যাটো তলৰ কোনটো সমস্যাৰ ভিতৰত পৰে তোমাৰ গাঁওখনৰ এখন বিল আছে বিলখন কি হৈছে যে খৰালি কালত কি হৈছে শুকান হৈ গ'ল পানী কমি গ'ল কমি যোৱাৰ কাৰণে ইয়াত তলৰ এই সমস্যাটোৰ ভিতৰত কোনটোত পৰিব এই সমস্যাটো কি হ'ব তোমাৰ যিহেতু নিজৰ গাঁওখনত আছে গতিকে কি হ'ব ই স্থানীয় সমস্যা সাধাৰণতে বায়ুমণ্ডলৰ তলৰ কি গেছ সঞ্চিত হলে এচিড বৰষুণৰ সৃষ্টি হয় এতিয়া আমাৰ সালফাৰ ডাই অক্সাইড আছে নাইট্ৰজেন ডাই অক্সাইড আছে আৰ্গন আছে কাৰ্বন ডাই অক্সাইড আছে এইকেইটা আছে আমাৰ ইয়াৰ মাজত কিন্তু শুদ্ধ এনচাৰটো কি হ'ব সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই তাৰপিছত তলৰ কোনবোৰ সম্পদ নৱীকৰণযোগ্য আৰু লগতে জীৱীয় সম্পদ হয় এতিয়া নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য নৱীকৰণ মানে যিবিলাক সম্পদ পুনৰ হৈ থাকে আৰু অনৱীকৰণ মানে একদম বহুত বছৰৰ মূৰতহে সি আকৌ কি কৰিব পাৰি ৰিটাৰ্ণ কৰিব পাৰি মানে সি আকৌ হ'ব পাৰে গতিকে ইয়াতে এইটো খনিজ তেল নহয় তাৰপিছত ইয়াতে এইটো মাটি আছে কিন্তু কথাটো হৈছে কি জীৱীয় সম্পদৰ কথা কৈছে গতিকে এনচাৰটো কি হ'ব খ উত্তৰটো হ'ব যে উদ্ভিদ বন্যপ্ৰাণী আৰু মানুহটো কি হয় ইয়াতে এনচাৰটো হয় পৰিৱেশ সন্দৰ্ভত তলৰ কোনবোৰ সত্য যে পৰিৱেশৰ সম্বন্ধে ইয়াতে তলৰ কোনটো সত্য সুধিছে যে এতিয়া আমি যদি চাওঁ যে একোটা অঞ্চলত পৰিৱেশৰ সময়ৰ লগত সতত পৰিৱৰ্তন ঘটে এইটো হ'ব পাৰে আৰু জনসংখ্যা বৃদ্ধি আৰু নগৰীকৰণে পৰিৱেশৰ ব্যাপক পৰিৱৰ্তন সাধন কৰে মানে হয়তো হয় যে জনসংখ্যা বৃদ্ধি হলে আৰু নগৰীকৰণ যেতিয়া হ'ব তেতিয়া কি হ'ব বহুত কিবা কিবি উদ্যোগ হ'ব বা কিবা কিবি হ'ব গতিকে পৰিৱেশটো লেতেৰা হ'ব পাৰে হয়নে কিন্তু মানৱ সভ্যতা আৰম্ভণিতে আজিৰ দৰে পৰিৱেশৰ সমস্যা কি আছিল নেকি নাছিল সেই সময়ত এইটো নাছিল কিন্তু বাকীকেইটা হয় গতিকে এ আৰু বি কি হ'ব ইয়াৰ কাৰণে উত্তৰটো সত্য হ'ব তাৰপিছত সুধিছে যে কি এণ্টাৰ্কটিকা মহাদেশত স্থায়ী নগৰ এখন গঢ়ি তোলাটো অত্যন্ত কঠিন এইটো হয় কাৰণ দিছে এই দাবীটোৰ কাৰণে কি দিছে কাৰণটো দিছে যে কি কৈছে যে এণ্টাৰ্কটিকা মহাদেশখন দুৰ্গম হাবি বননিৰে ভৰা এইটো হয় নেকি এইটো নহয় কাৰণ কিয় এইটো এণ্টাৰ্কটিকাত হাবি বননি নাই গতিকে কিন্তু এইটো হয় গতিকে এনচাৰ কি হ'ব এ আৰু বি কি হ'ব এইটো সত্য হ'ব কিন্তু বিটো অসত্য হ'ব মানে আৰটো অসত্য হ'ব দাবী এ পানী উতলালে সকলো ধৰণৰ প্ৰদূষক দূৰ হয় কাৰণ পানী উতলালে ক্ষতিক জীৱবোৰ মৰি যায় গতিকে দুইটাই কি হ'ব এনচাৰটো কটো হ'ব ঠিক আছে আমি বাকী যিখিনি আছে সেইখিনি পৰৱৰ্তী পৰ্যায়ত আমি আলোচনা কৰিম